তো হে গাইজ ৱেলকাম বেক টু মাই নিউ ভ্লগছ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোৰ মোৰ বিশেষ প্লেন নাই, ক'ত ওলাই যাওঁ ঠিক নাই, কিন্তু অলপমান দেৰিকৈ যাব পাৰোঁ, কিন্তু এতিয়ালৈ ঠিক কৰা নাই ক'ত যাওঁ। তো গাইজ এতিয়া খাই আছোঁ চাহ, লুচি, লাল চাহ আৰু আলু ভাজি। আৰু এই খানাটো না মোৰ বিৰাট ফেভৰেট হয়, তো সেইবাবে মই বেছিভাগ এইটোৱে খাওঁ। তো এতিয়া মই খাই লওঁ পটাপট আৰু তাৰপিছত লগ পাই আছোঁ। Lago, 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 এটা লাগ, lago, lago, lago. গরু হয় গাধা থরি না। তো বহুত মানে এনেকুৱা ইউটিউবাৰ আছে যাৰ মানে গোপ্ৰ এটা কিনিবলৈ মানে পইচাৰ অভাৱ। তো মোৰ নিচিনা গোপ্ৰ এটা কিনিবলৈ পইচাৰ অভাৱ। তো তেওঁলোকক মই এটা ইজি ট্ৰিক্স ক'ম, কেনেকৈ আপোনালোকে এনেকুৱা এটা কেপত মানে টুপিত কেনেকৈ মোবাইলটো ফিক্স কৰি গোপ্ৰৰ নিচিনা ভিডিঅ' কোৱালিটি পাব পাৰিব। তো এতিয়া বলক মই দেখুৱাই আছোঁ কেনেকৈ কৰিম। তো এনেকুৱা ট্ৰাইপডৰ ওপৰত যিটো মাউণ্ট থাকে সেইটো উলিয়াই ল'ব আপোনালোকে। তো এইডাল মই ট্ৰাইপড কিনিছিলোঁ 300 টকাত, কিন্তু মোক ফ্লিপকাৰ্টে বেয়াকৈ ঠগন দিলে, কাৰণ সেইটো আৰু বেলেগ কথা, কেতিয়াবা বেলেগ দিন ক'ম। এইডাল মই বৰ্তমান ইউজ নকৰোঁ, চ' সেই মাউণ্টটো উলিয়াই লৈছোঁ মই। আৰু এনেকুৱা এটা কেপ লাগিব, কেপটো এনেকুৱা হ'লেই হ'ল। তাৰপিছত আপোনালোকে এনেকৈ কেপটোত গুণাৰে বান্ধি ল'ব। চ' মই এনেকৈ গুণাৰে বান্ধি লৈছোঁ মাউণ্টটো, দেখিছে এয়া চাওক, এনেকৈ মই গুণাৰে বান্ধি লৈছোঁ। তো আপোনালোকে বান্ধি ল'ব, তাৰপিছত ইয়াতে মোবাইলটো আপোনালোকে এডজাষ্ট কৰি বহুৱাই ল'ব, তাৰপিছত ভিডিঅ' শ্বুট কৰিব। কিন্তু এইটো কৰাৰ আগতে আপোনালোকে এটা কথা লক্ষ্য কৰিব লাগিব, আপোনাৰ যিটো স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনটোত আল্ট্ৰা ৱাইড কেমেৰাটো থাকিব লাগিব, আৰু লগতে সেই কেমেৰাটোৰ দ্বাৰা ভিডিঅ' শ্বুট হ'ব লাগিব। যদি ভিডিঅ' শ্বুট নহয় তেতিয়াহ'লে এইটো কৰি আপোনাৰ কি লাভ হ'ব, হয়নে নহয়? তো মই এইটো এনেকৈ লগাই লৈছোঁ, কাৰণ এই ট্ৰাইপডডাল মোৰ আনিছিলোঁ কিন্তু বৰ্তমান কামত নাই, চ' সেইবাবে ইয়াতে কামত লগাই ল'লোঁ। আৰু আপোনালোকক এনেকৈ এটা আল্ট্ৰা ৱাইড ভিডিঅ' দেখুৱাই আছোঁ, চাই লওক কেনেকুৱা লাগিছে। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এইজন হৈছে আমাৰ দাদা। আপোনাৰ নাম কি? গুণজিত কলিতা। আৰু ভাত খাইছা? কিহেদি খাইছা? মাংস? কোনে আনিছিলে আজি মাংস? দদাই ৰায়। ফুৰি আহোঁ একপাক। তুমি যাব নালাগে, মই অকলে যাম। চাইকেলখন, এইখন হৈছে মোৰ চাইকেল, তো মই একেলাই যাই আছোঁ, তুমি থাকা। আহিলোঁ দাদা। তোমাৰ আজি বেলেগ কাম নাই নেকি? ডান্স কৰা এটা বঢ়িয়া। থেংক ইউ। আৰু এই মেকুৰীটো আমাৰ আগতে পোহনীয়া আছিল, কিন্তু বৰ্তমান মানে ক'ৰবাত হেৰাই গৈছে আৰু সি ঠিকনা পাহৰি গৈছে। সেইবাবে মাজে মাজে আমাৰ ঘৰত আহে, কিন্তু কেতিয়াবা নাহেও। তো আজি আহিছে, অকস্মাত দেখিলোঁ ইয়াক, তো থাকিলে ভাল আছিল আৰু, কিন্তু মোক চিনি পায় না নাপায় বা এতিয়া। সৰুতে মানে হেৰি গুচি গৈছিল, মানে যেতিয়া জন্মিছিল তাৰ 3 মাহমান হৈছিল আৰু, তো কিবা কৰে এতিয়া। মিছু 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 মিছু। তো এতিয়া আমি যাই আছোঁ পথাৰত। মোৰ লগত আছে দাদা ভাই। দাদা ভাই হাই কৰি দিয়া। হাই, খবৰ কেনে? খবৰ ভালে ভাল না? ভালে। এইবিলাক হৈছে মটৰৰ খেতি, আৰু এইবিলাক হৈছে খেচাৰীৰ দালি। চ' গৰুকে খুৱাই বেছিভাগ আমাৰ ইয়াতে। তো বাৰিষা সময়ত এনেকুৱা প্ৰব্লেম হয়, এইবিলাক দেখিছে বালা এতিয়াও আছে। চব মানে এই পথাৰখন চব মানে বালা হৈ গৈছিল, আৰু গৰুবিলাকৰ বিৰাট প্ৰব্লেম হৈছিল। ঘাঁহ অকণো নোহোৱা হৈ গৈছিল ইয়াতে, অলপো মানে ঘাঁহে নাছিল। বৰ্তমান অলপ গজিছে অলপ ঘাঁহ, তো এইবিলাক গৰু দিছে। এইটো হ'ল আমাৰ সেইটো আমাৰ, আৰু বাকী বেলেগৰ। আৰু এইবিলাক আমাৰ বগৰী লাগিছে। বগৰীবিলাক মানুহতকৈ ইহঁতে বেছি খায়, মানে মানুহতকৈ। তো ইয়াতে মানে এনেকৈ বগৰী পৰি থাকে য'তে ত'তে, তো ইহঁতে খাব আহিছে। এইটো ইহঁতে খাব, সেই খালে দেখিছে, কিন্তু তাৰমানে নাখায়, পোকে খাই দিছে নেকি। তো এতিয়াতো ৰাতিপুৱা হৈ আছে, সেইবাবে বহুত ছাগলী নাই, কিন্তু যেতিয়া অলপমান দেৰি হ'ব, মানে দুপৰীয়া হেন টাইমত আহিব, চব ছাগল মানে এইখিনিতে ভৰ্তি হৈ যায়। এই এটা আকৌ আহিলে, এই এটাই বগৰী খাব আহিছে।
তো গাইজ এতিয়া বাজিল 4টা আৰু মই যাই আছোঁ সৰভোগত। তো কিয় যাই আছোঁ অলপ পিছত আপোনালোকে গমেই পাব। তো এতিয়া মই জল্দি যাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়া মই আহি থাকোঁতে ৰাস্তাত ভাইটি এজনে লগ পাই মোক ক'লাক, দাদা মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ। তো মোৰ বিৰাট ভাল লাগি গৈছে। ফাৰ্ষ্ট টাইম বিদ্যা কৈছোঁ, ফাৰ্ষ্ট টাইম আজি মোক তেনেকৈ কোনোবাই কৈছে, বঢ়িয়া লাগছে দেই। থেংক ইউ, ছাপোৰ্ট কৰি যাব আপোনালোকে। তিনিখন পোষ্টাৰ চিধাকৈ মাৰিছে, কিন্তু এখন পোষ্টাৰ উল্টাকৈ মাৰিছে। ই নিশ্চয় কোনোবা গৰুৱে হ'ব লাগিব। আৰু ইয়াতেও একেই কণ্ডিশ্যন, চাওক প্ৰাইচ চাওক। তো আহি পালোঁ সৰভোগ আৰু এতিয়া মই বজাৰত যাওঁ, কাৰণ এটা চাৰ্ট ল'বলগীয়া আছে। তো তাৰপিছত মই খেলা চাব আহিম। খেলা মানে আমাৰ ইয়াতে সৰভোগত মানে ভলীবল প্ৰতিযোগিতা চলি আছে। তো তাকে দেখুৱাম মানে মই চাম, আপোনালোকে চাব অলপমান। মই গৈ আছিলোঁ বজাৰত, কিন্তু লগৰ বন্ধু এজন দেৱা আছে, তাকতো দেখিছে আপোনালোকে বহুত ভিডিঅ'ত। তো সি মাতিলে, তো আহিলোঁ। আৰু দাদা আছে আমাৰ দোকানত, দাদাক মই চিনাকিটো কৰি দি আছোঁ। তো দাদা আছে, দাদাৰ নামটো কি আছিল? আৰু দোকানখনৰ নামটো কি আছিল দাদা? হা? অঁ, ধৰণ ইলেক্ট্ৰিকেল। আৰু আমাৰ দেৱা ভাই আছে ইয়াতে। দেৱা ভাই পূজা কৰি আছে। তো মই দোকানখন দেখুৱাই দি আছোঁ। এইটো হৈছে শ্বহীদ ভৱন সৰভোগৰ। তো ইয়াৰ ঠিক মানে সন্মুখতে আছে, দেখাই পাব আপোনালোকে গৰখীয়া গোঁসাই মন্দিৰত সোমাই যোৱা ৰাস্তাটো আছে। আৰু বৰ্তমান ৰাস্তাটো নতুনকৈ ভাল কৰিছে, আপোনালোকক বাহিৰৰ পৰা দেখুৱাই আছোঁ। তো এইখনেই হৈছে দাদাৰ দোকান। তাৰপিছত ইয়াতে আপোনালোকে গোটেই মানে ইলেক্ট্ৰনিক্সৰ সামগ্ৰীসমূহ পাব, টিভিৰ পৰা আদি কৰি ফ্ৰিজলৈকে পাব। আৰু ফেন চেনবিলাক ইয়াতে ভাল কৰা হয়। তো ইয়াতে আপোনালোকে এইবিলাক লাইটৰ সামগ্ৰী পাব সকলোখিনি। তাৰপিছত এইটো কি আছিল? এইবিলাক তাৰপিছত টিভি পাব, টিভি তাৰপিছত ফ্ৰিজ, ফেন, সকলোখিনি মানে ইয়াতে পাব আপোনালোকে। আৰু দাদাই অলপমান কিবা ডিছকাউণ্টো দি দিব আপোনালোকে আহিলে, হয় ন দাদা? ডিছকাউণ্ট হৈ যাব, পাই যাব আপোনালোকে। তো আহিলেই হ'ল। আৰু দেৱা ভাই কিয় কবি? নাই, ক'ব লগা নাই একো, আহিলেই হ'ল এইখন দোকানত। আহিলেই হ'ল। আৰু দাদাৰ ফোন নাম্বাৰটো ইয়াতে স্ক্ৰীণত আহি আছে নিশ্চয়, আৰু ডেছক্ৰিপশ্যনতো থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যদি কিবা ইলেক্ট্ৰনিক্সৰ বস্তু লাগে তেতিয়াহ'লে কণ্টেক্ট কৰি লৈ গ'লে হ'ল ইয়াৰ পৰা। দাদাৰ দোকানৰ ঠিক মানে ওচৰতে আছে পানীৰ দোকান। এইবিলাক আপোনালোকক যদি পানী লাগে, বেটাৰীৰ পানী ন এইবিলাক, তো বেটাৰীৰ বেটাৰী যদি পানী লগা হয় ইয়াৰ পৰা লৈ গ'লে হ'ল। আৰু বৰ্তমান এইখন হৈছে সৰভোগৰ অৱস্থা, ভাল কৰি আছে। আৰু দাদা হৈছে এইজন। তো ঠিক আছে, তো এতিয়া মই যাওঁ বজাৰত। ভাইটি পৰি যাবা, চাইকেলত উঠিছা হয় কিন্তু ভালদৰে। আৰু আজি ৰবিবাৰ কাৰণে বজাৰ সেৰেঙা, চ' সেইবাবে মই আহিলোঁ। তো দোকান বা খোলা আছে না বন্ধই, চব বন্ধ আজি। কাপোৰৰ দোকান এখনো নাই। তো এতিয়া মই খেলা চাবই যাওঁ, কাৰণ ইয়াতে থাকি আৰু লাভ নাই। আজি এনেও দোকান বন্ধ, ৰবিবাৰ না। তো এতিয়া মই আহি পালোঁ ভলীবল খেলপথাৰ, ভলীবল খেলি আছোঁ দেখিছে। তো মানুহ বহুত হৈছে। তো মই এতিয়া ভিতৰলৈ সোমাই যাওঁ, আৰু আপোনালোকে চাই থাকক। খুৰা খেলবা দিব না মোক? খুৰা শুনা, বেটাই নুশুনে কালাৰ আমি। তো এতিয়া ঘৰলৈ যাওঁ, কাৰণ ইয়াতেতো খেলা শেষ হ'বৰ বহুত টাইম লাগিব, সন্ধিয়া হ'বৰেই হ'ল। তো এতিয়া মই লাহে ধীৰে ঘৰতে যাওঁ।
আহি পালোঁ এতিয়া সৰভোগৰ পৰা আৰু লগৰ বন্ধু এজনৰ বাৰ্থডে আছিল তো কেতিয়াবাই গৈছে বাৰ্থডে কিন্তু মই যোৱা নাছিলোঁ তো সেই মোক লগ পাই ৰাস্তাত এটা চকলেট দি দিলে তো এতিয়া চকলেট খাই আছোঁ হেপী বাৰ্থডে ব্ৰ ভিডিঅ'টো চাই আছা যদি বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনে পাইছে চাই জনাব ঘৰতে ভিডিঅ'টো বনাইছোঁ অলপমান বাহিৰত ওলাই গৈছোঁ আৰু এনেকৈ দি যাম আপোনালোকক ভাল লগাকৈ তো ছাপোৰ্ট কৰি যাব সেয়ে বিচাৰোঁ ছাপোৰ্ট কৰি থাকিলেই হ'ল তো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিব তো বহুত ভাল লাগিব তো আজিলৈ ইমানে তো নেক্সট ভিডিঅ' এটাত লগ পাম তো তেতিয়ালৈ বাই বাই